কবিতাৰ শিৰোনাম মমতা তুমালৈ, কবি পাৰ্থজিৎ হীৰা। মমতা, তোমাৰ চিঠিৰ প্ৰত্যুত্তৰ দিম বুলি এয়া অনুভৱৰ কলম সাজু কৰি লৈছোঁ, মেলি লৈছোঁ তোমাৰ কোলাত এৰি থৈ অহা 7 বছৰৰ পুৰণিৰ সোঁৱৰণিৰ অভিধান। কাতিৰ সেই কুঁৱলীহনা সন্ধিয়াটি যিদিনা তুমি মোৰ মনৰ পদূলিত এপাহ শেৱালি হৈ এৰি পৰিছিলা, ঠিক সেইদিনাই ভাবিছিলোঁ ফুল সজ্জাৰ ৰাতি তোমাৰ উৰণি তুলি আঁকি দিম মাৰ সুখৰ তুলিকাৰে হেঁপাহৰ ছবি। মই পৰিধান কৰা ক্ৰমশ ধূসৰ হ'ব ধৰা দুখৰ পোছাকযোৰ চিৰদিনৰ বাবে খুলি পেলাম। কিন্তু নিয়তিৰ কি নিদাৰুণ খেলা, মোৰ দুখৰ পোছাকযোৰ বগা পোছাক হিচাপে আঁৰি দিলে তোমাৰ আলফুলীয়া দেহাত, আৰু মোক বন্দী কৰি থ'লে মৰমহীনতা অন্ধকোঠাত। জানা মমতা, অন্ধকাৰৰ মাজত প্ৰায় উজুতি খাওঁ তোমাক বিচাৰি, আৰু হঠাৎ চিঞৰি উঠোঁ, মমতা তুমি ক'ত, আৰু আমাৰ বাবুল? মমতা, তুমি তাক মই হীনতাৰ চিতাত জ্বলিব নিদিবা। জানা, তুমি লোৱা কঁকালৰ ৰিহাখনে মোক বৰ আমনি কৰে, আৰু তোমাৰ টোলপৰাৰ দুগালত বিচাৰিবৰ মন যায় মোৰ এৰি থৈ অহা সপোনবোৰ। মমতা, তুমি অভিমান নকৰিবা, এতিয়া মই যাওঁ বুলিয়ে যাব নোৱাৰোঁ প্ৰতিটো বসন্ততে তোমাৰ খোপাত কপৌফুল দিবলৈ। লওঁ বুলিয়ে ল'ব নোৱাৰোঁ তোমাৰ খবৰ। মাথো তোমাৰ অপেক্ষাত পাৰ কৰিব পাৰোঁ মাৰ অক্লান্ত সময়। তুমি মোক ক্ষমা কৰি দিবা মমতা, ইতি তোমাৰ। জানা মমতা, তোমাৰ অবিহনে মই আজি মৰমহীনতাৰ শ্মশান। ধন্যবাদ।